হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ঠিকে ঠাকে আছে। আৰু আজি আমি চাৰিজনী গৈ আছোঁ আমাৰ গহপুৰত অনুষ্ঠিত হোৱা আলি আই লৃগাং অনুষ্ঠানলৈ। ভিডিঅ'টো যদিও দিয়া দেৰি হৈছে তথাপিও আপোনালোকে চাই ভাল পাব বুলি মই আশা কৰিছোঁ। আৰু এয়া আমি এতিয়া গৈ আছোঁ আলি আই লৃগাঙৰ অভিমুখে আৰু সেয়া অনুষ্ঠানটি পতা হৈছে 3 দিনীয়াকৈ আৰু আজি হৈছে 3rd দিন। চ' আমি লাষ্টৰ দিনাখন গৈ আছোঁ চাবলৈ আৰু এতিয়া আমি পামগৈ। এইখন হৈছে মেইন গেটখন, যোনখনত ইয়াত ধুনীয়াকৈ লিখি থোৱা আছে। তো বলক চাওঁ। আৰু দেখিলে আমি আপোনালোকক দেখুৱাই আছোঁ দোকান আহিছে। কেনেকুৱা লাগিছে আজি গালে আহি? ইমান ভাল লগা নাই কাৰণ মানুহ বহুত কম আছে ইয়াত। মানুহ বহুত কম বাৰু, কাৰণ এতিয়া আমি যিহেতু ভৰ দুপৰীয়াখন আহিছোঁ কলেজৰ পৰা। যদি ৰাতি হয় তেতিয়া ভাল হ'ব। আৰু এইকেইজনী পূৰা শুনি আছে পগলা নিচিনাকৈ, পগলা হৈ গৈছে মেলালৈ আহি পেলাই। ভাল লাগিব। মোৰ কণ্ট্ৰল হোৱা নাই, হাঁহি ওলাই গৈছে আঁতৰি আহিছোঁ। গাইজ মোক মানুহে দেখি পুৰা চাই আছে, মই অকণ পিছত কথা কৈ আছিলোঁ। খাই বৈ আমাৰ হৈ গ'ল আৰু আজি যিহেতু বহুত ৰ'দ সেইকাৰণে আহি পেলাই ধুনীয়াকৈ বহি আছোঁহি। আৰু দেখিছে ইয়াত মানুহ দুনুহ ইমান আজি নাই, কাৰণ দিনত ইমান মানুহ নহয়, গতিকে ইমান এটা ভাল লগা নাই।
হ'লেও এনজয় কৰিলোঁ বাৰু, নকৰা নহয়। আৰু চকীবিলাক গোটেই খালী আপোনালোকে দেখিব পাৰিছে। আৰু অলপমান ৰখিম, তাৰপিছত আমি ঘৰলৈ যাম। তো চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে। আৰু এয়া হৈছে চাংঘৰ চাবলৈ এতিয়া আমি গাঁৱলৈ যাব নালাগে, ফিল্ডতে ধুনীয়াকৈ সকলোৱে চাব পৰাকৈ চাংঘৰ বনাইছে। আৰু ইয়াতে হৈ আছে মিচিং সম্প্ৰদায়ৰ লোকসকলৰ কিছুমান নীতি নিয়ম, যিহেতু আলি গাং, গতিকে ধুনীয়াকৈ নিয়ম হৈ আছে। আৰু ইয়াত কিবা অনুষ্ঠান হৈ আছে, আৰু আমি ধুনীয়াকৈ বহি পেলাই অলপ সময় চালোঁ। আৰু এতিয়া বহুত গৰম, গতিকে আইচক্ৰীম খাই লৈছোঁ। পপকৰ্ণো লৈ ল'লোঁ। আৰু মই ভাবিছোঁ আপোনালোকক দেখাওঁ ৰাতিৰ পৰিৱেশ অলপ, কাৰণ ৰাতিও মই চাবলৈ আহিছিলোঁ। গতিকে এয়া চাওক ৰাতিৰ পৰিৱেশ। আৰু ৰাতি আহিছিলে মৌচম গগৈ ছিংগাৰ। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব চব কৰি দিব। আৰু আলি গাং আহিলে জানো গাহৰি নোখোৱাকৈ হ'ব। গতিকে এয়াই আজিলৈ ভিডিঅ'টো ইমানেই।